নমস্কাৰ মই ইনাদা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ ভালনে? আমাৰো ভালেই আৰু আজি নতুনকৈ ভিডিঅ' এটা আৰম্ভ কৰিবলৈ লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। যদি ভিডিঅ'বিলাক চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি এতিয়া পিছফালে আহিছোঁ, আমাৰ ঘৰৰ পিছফালে, আৰু আমাৰ পিছফালে বহুত ধুনীয়া এইবিলাক বাগান আছে, গছ ধুনীয়া লাগে পিছফালে থাকি পেলাই। আৰু ইটো ল'ৰাই পূৰা পানী খেলি পেন চেন খুলি পূৰা দলিয়াই আছে পুখুৰীলৈ। আৰু দুখনমান ফটো মাৰিম বুলি ভাবিছোঁ। গোটেই পানী হৈছে ইয়াত, চালে চালে পানী। চাই থাকক ভিডিঅ'টো। আমাৰ ঘৰৰ বাগান হয়, এতিয়া পাত ওলাইছে, বাগান এয়া পাত, এটি কলি দুটি পাত ছিঙিব হোৱা নাই আৰু পাতবিলাক। এতিয়া মই ভাজিবলৈ লৈছোঁ ঢেকীয়া, এয়া বুট, এয়া পিঁয়াজ, এয়া নহৰু, আৰু সৰু সৰুকৈ এয়া মই কঁঠাল গুটি কাটি লৈছোঁ। এয়া মই ভাজি বনাম। তেল গৰম হৈ গ'লে পিঁয়াজ দি দিছোঁ, নহৰু দি দিছোঁ, হালধি দি দিলোঁ, আপোনালোকেও বনাই খাব। এতিয়া কঁঠাল গুটি ছিজন, কঁঠাল গুটি বুটটো দি দিছোঁ, বুটকেইটা নিমখ দি দিছোঁ। এতিয়া কঁঠাল গুটিখিনি দি দিছোঁ, সৰু সৰুকৈ কাটি লোৱা কঁঠাল গুটিখিনি আপোনালোকে বনাই খাব। বাদাম লাগে আচলতে, বাদাম হিচাপে মানে আপোনালোকে বাদাম দি খাব পাৰিব। তাৰপিছত বাদাম নাই কাৰণে বাদাম নিদিয়ে। ঢেকীয়াখিনি দি দিলোঁ। এয়া আমাৰ কঁঠাল গুটি, ঢেকীয়া আৰু আলু ভাজি ৰেডি হৈ গ'ল। আপোনালোকে খাব, বহুত টেষ্টি হয় খাবলৈ।